So hey guys, welcome back to my channel. তো আজি মই বগৰীৰ মিঠা আচাৰ আৰু জ্বলা আচাৰৰ ৰেচিপি আপোনালোকক দেখুৱাম বনাবলৈ লৈছোঁ। তো এইফালে ফাৰ্ষ্ট মই মিঠা আচাৰ বনাম। তো ইয়াত বগৰী লৈ লৈছোঁ। এইটো দেখিছে মই ৰ'দাই লৈছোঁ এসপ্তাহমান পুৰা। আৰু এইফালে গুড় লৈছোঁ। এতিয়া কেৰাহীখন পাতি দিলোঁ। এফালে গৰম হৈ গ'ল কেৰাহীখন। এতিয়া মিঠাতেল দি দিম জোখৰ পৰিমাণে। আপোনালোকে যিমান লয় বগৰী সিমান জোখত ল'ব তেলটো। মই যিমান লৈছোঁ সিমানে ল'লোঁ তেল। এফালে গৰম হৈ গ'ল তো মই ইয়াত শুকান জলকীয়া দুটা ভাঙি দিছোঁ আৰু তেজপাত 3 খিলা দি পেলাই লৰাই ল'ম ভালকৈ। এয়া মই ভালকৈ লৰাই লৈছোঁ। লৰাই লোৱাৰ পিছত এতিয়া মই ইয়াত বগৰীখিনি দি দিম। গেছৰ ফ্লেমটো মিডিয়ামতে থ'ম। হাই কৰিলে নহ'লে বগৰীকেইটা জ্বলি যাব পাৰে। তো সেইকাৰণে মিডিয়ামত থ'ব লাগিব আৰু ভালকৈ লৰাব লাগিব। এনেকৈ থৈ দিলে জ্বলি যাব পাৰে। তো লৰাই থাকিব লাগিব দি পেলাই। তো এইফালে লৰাই ল'লোঁ দেখিছে। ইয়াত এতিয়া জোখৰ পৰিমাণে নিমখ দি ল'ম, হালধি দিম আৰু জলকীয়া পাউডাৰ দিম। তো ইয়াত মই জোখৰ পৰিমাণে দি ল'লোঁ হালধি, নিমখ আৰু জলকীয়া পাউডাৰ। এতিয়া ভালকৈ লৰাই দিম। ফ্লেমটো মিডিয়ামতে থ'ম লাষ্টলৈকে। তো এতিয়া দি ভালকৈ লৰাই লৈছোঁ। তো এইফালে লৰাই ল'লোঁ ভালকৈ দেখিছেই। এতিয়া মই ইয়াত এইখিনি দি ল'ম গুড়। জোখৰ পৰিমাণে গুড় ল'ব লাগিব, নহ'লে বেছি মিঠা আৰু মিঠা কম হৈ যাব। তো জোখৰ পৰিমাণে ল'ব লাগিব। যিমান লৈছে আপোনালোকে বগৰী সিমানে গুড় ল'ব, তাতকৈ আধা পৰিমাণ ল'ব গুড়। তাৰপিছত গুড়খিনি দি ভালকৈ লৰাই ল'ম আৰু চেনি অকণমানো দি দিম। বেছি নিদিওঁ, হাতত লৈ পেলাই অকণমান দি পেলাই ভালকৈ লৰাই ল'ম। এয়া দেখিছে গুড়খিনি গলিব ধৰিছে। তো লৰাই থাকিম একদম গলি নোযোৱালৈকে। আৰু ইয়াত এতিয়া মছলাখিনি দি দিম। আচাৰ মছলা গ্ৰচাৰী ষ্ট'ৰ নহ'লে গেলামালৰ দোকানত আচাৰৰ মছলা বুলি ক'লে দি দিব। কেজি চিষ্টেম, গ্ৰাম চিষ্টেমত দিয়ে। নহ'লে আপোনালোকে ঘৰতো মছলাটো নিজে বনাই ল'ব পাৰে যদি ইচ্ছা কৰে। তো ইয়াত মছলাখিনি দি ভালকৈ লৰাই ল'ম। এয়া দেখিছে ভালকৈ সিজি গৈছে। বগৰী আচাৰটো আমাৰ ইয়াত ৰেডি হৈ গৈছে, মিঠা বগৰী আচাৰ। তো এতিয়া ইয়াত আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ আচাৰখিনি ভালকৈ লৰাই পেলাই থৈ দিম। এয়া দেখিছে আমাৰ মিঠা আচাৰ ৰেডি হৈ গ'ল বগৰীৰ। এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, বহুত টেষ্টি হয় খাবলৈ। তো এতিয়া ঠাণ্ডা হ'বলৈ থৈ দিম। তো ইয়াত ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছত এবাৰ ভালকৈ লৰাই ল'ম। তাৰপিছত ইমানটো সৰু চামুচত মই 2 চামুচ ভিনেগাৰ দি দিম ইয়াত। যদি ডাঙৰ চামুচ থাকে আপোনালোকৰ 1 চামুচ দিলে হ'ব। মই ইয়াত সৰু চামুচ লৈছোঁ, তো ইয়াত সেইকাৰণে 2 চামুচ দি ল'ম। দি পেলাই ভালকৈ লৰাই ল'ম। ভিনেগাৰ দিলে আচাৰটো বহুত দিনৰ কাৰণে ভাল হৈ থাকিব। তো এতিয়া ভালকৈ লৰাই ল'লোঁ। আকৌ এবাৰ 1 চামুচ দি ল'ম। তো এতিয়া ভালকৈ আকৌ মিক্স কৰি ল'ম। তো এইফালে মিক্স কৰি হৈ গ'ল। এতিয়া মই ইয়াত চিচাৰ বৈয়াম এটা লৈছোঁ। ইয়াত দি দিম গোটেইখিনি আচাৰ, ঢালি ল'ম। তো ইয়াত দি ল'লোঁ দেখিছে আচাৰটো আমাৰ ৰেডি হৈ গ'ল, মিঠা আচাৰ। তো নিশ্চয় এবাৰ ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। এতিয়া আহক আমি জ্বলা আচাৰটো বনাওঁ। তো জ্বলা আচাৰটো বনোৱাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তো এতিয়া কৰি দিয়ক। তো ইয়াত এতিয়া জ্বলা আচাৰ বনাবৰ কাৰণে বগৰীখিনি লৈছোঁ। এইখিনিও মই এসপ্তাহমান ৰ'দ দি লৈছিলোঁ, ৰ'দত শুকুৱাই লৈছিলোঁ। তো ইফালে মই বেলেগ কেৰাহী এখনত মিঠাতেল জোখৰ পৰিমাণে দি লৈছোঁ। দিয়াৰ পিছত গৰম হ'বলৈ এৰি দিছোঁ মিডিয়াম ফ্লেমত। তো এইফালে গৰম হৈ যোৱাৰ পিছত শুকান জলকীয়া 3টা ভাঙি দিছোঁ আৰু তেজপাত 3 খিলা দি পেলাই ভালকৈ লৰাই লৈছোঁ। ফ্লেমটো মিডিয়ামতে থ'ম, নহ'লে মছলাখিনি আৰু বগৰীখিনি জ্বলি যাব পাৰে। মিডিয়াম ফ্লেমতে থৈ ভালকৈ লৰাই ল'লোঁ। লৰাই লোৱাৰ পিছত যোনখিনি বগৰী আছে সেইখিনি ইয়াত দি ল'ম। দিয়াৰ পিছত ভালকৈ লৰাই দিম। তো এইখিনি এতিয়া লৰাই ল'লোঁ ভালকৈ। ইয়াত জোখৰ পৰিমাণে নিমখ, হালধি আৰু ৰঙা জলকীয়া পাউডাৰ দি ল'ম। দি পেলাই ভালকৈ লৰাই দিম। ইয়াত জ্বলা আচাৰ যিহেতু জ্বলা আচাৰ বনাইছোঁ, তো ৰঙা জলকীয়া পাউডাৰ বেছিকৈ দিম। দি পেলাই ভালকৈ মিক্স কৰি ল'ম গোটেইখিনি। মিক্স কৰাৰ পিছত ইয়াত মই আচাৰ মছলা দি ল'ম। দি পেলাই ভালকৈ লৰাই পেলাই মিক্স কৰি দিম। লৰাই মিক্স কৰাৰ পিছত মই মিডিয়াম ফ্লেমতে অকণমান দেৰি এৰি দিম উতলটো আহিবলৈ আৰু বগৰীখিনি সিজি যাবলৈ। মছলাৰ বগৰীখিনি ভালকৈ মিক্স হৈ যোৱালৈকে থৈ দিম। তো ইয়াত আমাৰ জ্বলাৰ আচাৰ ৰেডি হৈ গ'ল। এয়া দেখিছেই। তো এতিয়া ভালকৈ লৰাই দিম। তাৰপিছত ফ্লেমটো বন্ধ কৰি থৈ দিম ঠাণ্ডা হ'বৰ কাৰণে। তো
ইয়াত এতিয়া ঠাণ্ডা হৈ গ'ল, তো ইয়াত মই 2 চামুচ ভিনেগাৰ দি ল'ম। 2 চামুচ ভিনেগাৰ দি পেলাই ভালকৈ লৰাই দিম, মিক্স কৰি দিম। তো এতিয়া মিক্স কৰি চিচাৰ বৈয়ামটোত মই আচাৰখিনি গোটেইখিনি দি ল'ম, থৈ ল'ম। তো ভিনেগাৰ দি থ'লে কি হয়, আচাৰখিনি বহুত দিনৰ কাৰণে খাবলৈ পাৰি, বহুত দিনৰ কাৰণে থ'ব পাৰি, বেয়া হৈ নাযায় সোনকালে। তাৰপিছত আচাৰখিনি মাজে মাজে ৰ'দুৱাই থাকিব লাগিব, ৰ'দত দি থাকিব লাগিব ভাল হৈ থাকিবৰ কাৰণে। সদায় নিদিলেও কেতিয়াবা কেতিয়াবা দিব লাগিব। তো দুটা আচাৰে বহুত টেষ্টি হয়, মিঠা আৰু জ্বলা। আপোনালোকে ঘৰত এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাব। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এণ্ড থেংক ইউ ফৰ ৱাচিং। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।